Hey guys, welcome back to my YouTube channel Manjusri's vlog. তো গাইজ আজি হৈছে 16 ফেব্ৰুৱাৰী এয়া দুপৰীয়া এটা বজাত লৈছোঁ চাহ খাব আৰু লগত লৈ লৈছোঁ মিনি বেগখন কিয়নো যাব ওলাইছোঁ আজি মই ফুৰিব তো ক'ত যাম কি কৰিম গোটেইখিনি দেখা থাকিম ফাৰ্ষ্টতে ওলাই লওঁ তাৰপিছত অকণমান দেৰিকৈ লগ পাই আছোঁ ৰ'ব তো এয়া মই ফুৰিব যাব ওলাইছোঁ মোৰ বন্ধু এজনৰ ঘৰত তো বলক এতিয়া কথা আমি গৈ থাকোঁ তো এতিয়া ৰাস্তাতে গাড়ী ৰখি আছোঁ চাৰিও পিনে এতিয়ালৈকে গাড়ী চাৰি অহা নাই ভালকৈ চাওঁ টমটমৰ পৰা নামি লৈ এতিয়া অকণমান দূৰ খোজকাঢ়ি গৈ আছোঁ বন্ধুটোৰ ঘৰ পামেই আৰু বেছি দূৰ নাই তো গৈ পাই দেখাই আছোঁ ৰ'ব এয়া আহি পালোঁ বন্ধুটোৰ ঘৰ তো এয়া আহি গ'ল মোৰ বন্ধু ৱাইফ হাঁহি হাঁহি মোক আগবঢ়াই নিবৰ কাৰণে একেবাৰে পূৰা তাইৰ হাঁহি দেখিছেনে নাই চ' দেখাই আছোঁ বাকীখিনি আৰু এইজনী হৈছে মোৰ বন্ধুৰ ছোৱালীজনী টিকলিজনী শুই আছে মই সেইকাৰণে ডিষ্টাৰ্ব নাই কৰা তাইক শুব দিছোঁ তো গাইজ আহি পালোঁ বন্ধুৰ ঘৰত আৰু এয়া দেখাইছোঁ বন্ধুৰ ৱাইফক আৰু টিকলিজনী শুই আছে তো যিমান টাইম আছোঁ সিমান টাইম ব্লগ কৰিব অকণমানকৈ দেখাব ট্ৰাই কৰিম আৰু চাই থাকিব সেইফালে সম্পূৰ্ণকৈ তো গাইজ এয়া ভাত পানী খাই বহিছোঁ আৰু আহিব বেছি টাইমো হোৱা নাই অকণমান টাইমে হৈছে চ' আছোঁ এনেকৈ আৰু গোটেইখিনি দেখা দেখি সম্পূৰ্ণ সেইফালে চাই থাকিব আৰু আগৰো ব্লগবিলাক চাই চোৱা নাই মোক কমেণ্ট কৰি জনাব আৰু লগতে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা তেন কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিলে হয়তো টকা পইচা নালাগে গতিকে ছাবস্ক্ৰাইব কৰি দিব আৰু সেইখিনিয়ে ক'ম বাকী দেখা থাকিম আৰু এয়া আমাৰ টিকলিজনী টোপনিৰ পৰা সাৰ পাই উঠি মোৰ লগত পৰা লেকচাৰ আমাৰ বিজি হৈ গ'ল আৰু এতিয়া বঢ়িয়াকৈ তাইক মই দেখা থাকিম আৰু ব্লগত এয়া আমাৰ মাজনী এতিয়া ছোৱালীজনী কাপোৰ পিন্ধাই আছে এয়া এতিয়া ব্লগত আহি আছে মাক আৰু জীয়েক চ' গাইজ গুড ইভিনিং আৰু এতিয়া টাইম হৈছে 5:27 আৰু এতিয়া মানে মোৰ ফ্ৰেণ্ডৰ ৱাইফজনী আৰু আমি আহিছোঁ দোকানত কিবা এটা আহিব লাগিব কাম আছে তাহাঁতৰ ঘৰৰ ওচৰতে এনেই অকণমান আমি খোজকাঢ়ি আহিছোঁ এতিয়া মাক আৰু জীয়েক পূৰা একদম ফটাফট বেগাইছে চ' এতিয়া আহি আছোঁ আৰু বাকী দেখাম ইভিনিংটো হ'লে ঘৰত অকণমান দেৰিকৈ যাম বুলি ভাবিছোঁ আৰু সেয়াটো দেখামেই মই ঘৰত কেতিয়া যাম কি কৰিম চ' চাই থাকিব ব্লগটো কণ্টিনিউ কৰি থাকিম যিমানখিনি পাৰোঁ দেখাবৰ কাৰণে চ' অকণমান পিছত লগ পাইছোঁ মই কি হওঁ তো গাইজ এয়া মই বঢ়িয়াকৈ চাহ বনাইছোঁ এখেতে মোক চাহ বনাব দিছে এতিয়া মোৰ হাতত চাহ খাব চাগে আজি সেইকাৰণে পূৰা চিনি চাহপাত দি দিছোঁ গাখীৰে চাহ বনাম এয়া মোক দিছে অকণমান দৈ খাবৰ কাৰণে এয়া গাখীৰ বনাম গাখীৰে চাহ বনাম আৰু সেয়া খাই দি পূৰা একেবাৰে টিপটপ বনাওঁ আৰু চেনি দি দিছে চেনি দিছে ন চেনি দি দিছে আমাৰ টিকলিজনী এয়া তো এয়া চাহ এয়া বিস্কুট এয়া চিৰিয়েল আৰু এয়া এনেকৈ ভুজিয়া এতিয়া বঢ়িয়াকৈ চাহটো খাই ল'ম তাৰপিছত কথা পাতিম আৰু এজনী টিকলি হৈছে মোৰ বন্ধুৰ খুৰাকৰ ছোৱালী তাৰ ভনীয়েক টিকলিজনী এতিয়া এনেকৈ মানে ইয়াতে এইটো বেচিনটোত বহিব পূৰা মাকে তাইক গাৰু চাৰু দি দিছে আৰু ইয়াতে নামি আহিলে এতিয়া ভিডিঅ' কৰাৰ কাৰণে আৰু এতিয়া বহিব যোৱা এটা বহা আৰু ইয়াৰ ওচৰতে হাঁহি চাওক বহি দিয়া এয়া গাইজ এয়া আমাৰ মাজনীয়ে এতিয়া মানে ৰুটি বনাই আছে মোৰ কাৰণে দেই স্পেচিয়েলি হয়নে আৰু এয়া ৰুটি চাহ ৰেডি তো পটাপট খাই লওঁ আৰু এয়া হৈছে মোৰ বন্ধুৰ মাক আৰু খুৰী মাক আৰু জেঠীমাজনী ইমানেই তাৰমানে ফূৰ্তিবাজ হয় যে মানে তেওঁক মই ফ্লগত নোথোৱাকৈ থাকিবই নোৱাৰিলোঁ আৰু ইমান ফূৰ্তি কৰি আছিলে তাল বজাই বজাই হাঁহিটো যে ইমানেই মৰম লগা সেইকাৰণে অকণমান ফ্লগতে কেপচাৰ কৰি ৰাখিলোঁ তো গাইজ এয়া ওলাই মেলি ৰেডি হৈছোঁহি যাম অকণমান পিছত আৰু এয়া মাজনী তো এতিয়া সি মোক বঢ়িয়াকৈ বন্ধুটোৰ ঘৰৰ পৰা ঘৰত থ'বৰ কাৰণে নিব আহি গ'ল আৰু এতিয়া দুইজনে গৈ আছোঁ এনেকৈ ৰাস্তাত কিবা দেখাব পাৰিলে দেখাব লগা থাকিলে দেখাই আছোঁ ৰ'ব দেই আৰু এইটো হৈছে আমাৰ বৰপেটাৰ কীৰ্তন ঘৰ এবাৰ দূৰৰ পৰা সকলোকে দেখাই দিছোঁ আৰু এতিয়া আমি বঢ়িয়াকৈ ঘৰলৈ বুলি গৈ আছোঁ ৰাস্তাত অকণমান ৰখিব পাৰোঁ ৰখি দেখাই আছোঁ তো ইয়াতে সি ৰখিছোঁ সি দোকানত কিবা ল'ব গৈছে আৰু ইয়াৰ মেইন ৰাস্তাত মই ৰখি আছোঁ ইয়াত তাৰ বাইকখন আৰু ইয়াতে ৰখি আছোঁ বেলেগ কি কৰিম আৰু জাষ্ট মানে
সি দোকান গৈছেতো সেইকাৰণে আৰু ৰখি আছোঁ মই তো গাইজ এইখন তাৰ বাইকখন দিয়া আৰু কি অনলি এটা যে চ' গাইজ আহি পালোঁ ঘৰ এয়া হৈছে আমাৰ গলু বাবা আৰু আমি ক'ৰবাৰ পৰা আহিলে সি এনেকুৱাকৈ ওচৰত আহে আৰু তাক মৰম কৰিব লাগে কিবা লাগে তো অকণমান তাক মৰম কৰি পিনে ভ্লগটো মই এণ্ড কৰি আছোঁ ৰ'ব তো গাইজ আজিৰ ব্লগটো বহুত দীঘল হ'ল অলৰেডি চ' আৰু ভাবিছোঁ বেছি দীঘল নকৰোঁ যিটো ঘৰ আহি পালোঁ ভাত চাত খাম ফুৰি যাম বেলেগ একো কাম নাই আৰু দেখাব লগা তেনেকৈ একো নাই গতিকে দিনটোতো গোটেইখিনি দেখাব ট্ৰাই কৰিলে সম্পূৰ্ণকৈ নহয় জানো গতিকে যদি মোৰ এই ব্লগটো চাই ভাল পালে দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড অলছ' ছাবস্ক্ৰাইব টু মাই চেনেল লগ পাম এটা নতুন ধুনীয়া ধামাকাদাৰ ব্লগৰ সৈতে তেতিয়াহ'লে চাই থাকিব মঞ্জুশ্ৰীজ ব্লগ